हेलो नमस्कार स्वागतम जनाइছোঁ এটা ভিডিঅ'লৈ মই আৰজে দিগন্ত। আজি বিশ্বকৰ্মা পূজা গোটেই অসমৰ লগতে ভাৰতত সকলোতে বিশ্বকৰ্মা পূজা পালন কৰা হয় আজিৰ দিনটোতে। তো আজি মই বিশ্বকৰ্মা পূজা উপলক্ষে মোৰ গাড়ীখন আছে যদি মই সেই গাড়ীখন আপোনাৰ ধুইছোঁ ধুনীয়াকৈ ৰাতিপুৱাই, কাৰণ চাইকেল যেতিয়াৰ পৰা আছিলে তেতিয়াৰ পৰাই বিশ্বকৰ্মা পূজা পাতি আহিছোঁ সৰুৰ পৰাই। তাৰপিছত আপোনাৰ গাড়ীখন ধুনীয়াকৈ ধুই আপোনাৰ ষ্টেণ্ড কৰি ৰাখিলোঁ। ৰ'দ দিছে ৰাতিপুৱা, বহুতকৈ ৰ'দ দিছে, ডাবল ষ্টেণ্ড কৰি দিলোঁ। ওচৰতে দোকান এখনত গৈছিলোঁ মালা আনিবৰ কাৰণে। বহুত ধুনীয়া ধুনীয়া মালা আছে, তাৰ এটা মালা আনিলোঁ, সেন্দুৰ আনিলোঁ। সেন্দুৰ আৰু তেল দি পেলাই মিক্স কৰিছোঁ গাড়ীত লগাবৰ কাৰণে। তাৰপিছত ধূপকাঠি লগাইছোঁ, থাপনাত চাকি জ্বলাইছোঁ আৰু আপোনাৰ ধূপকাঠি দি থাপনাত পূজা কৰি দিছোঁ। অকণমান ভগৱানৰ প্ৰসাদ অকণমান আগবঢ়াই দিছোঁ যিমানখিনি পাৰিছোঁ। তাৰপাছত আৰু এতিয়া গাড়ীখনত পূজা কৰিব লাগিব। ধূপকাঠি কেইডালমান তাত লগাই দিছোঁ থাপনাৰ সন্মুখতে। আৰু আমি স্বাস্তিক লগাওঁ, শুভ লাভ বুলি যোনটো কয়, স্বাস্তিকটো বনাইছোঁ মোৰ স্কুটিখনৰ সন্মুখতে সেন্দুৰ দি পেলাই। দেখা পাইছে আপোনালোকে কেনেকুৱা হৈছে স্বাস্তিকটো। তাৰপাছত আপোনাৰ ধূনা লগালোঁ, ধূপকাঠি লগালোঁ। তাৰপিছত স্কুটিখনতে কেইটামান ফুট দিছোঁ সেন্দুৰ দি, আৰু মালা এডাল আনিছিলোঁ, মালা এডাল লগাই দিছোঁ, ধুনীয়াকৈ গাঁঠি মাৰি দিছোঁ। স্বাস্তিকটো মই পিছফালেও এটা বনাই দিছোঁ সৰুকৈ, বেছি ডাঙৰকৈ নাই বনোৱা। স্বাস্তিকটো খুব ডাঙৰকৈ বনালে ভাল নালাগে, সৰুকৈ বনাই দিছোঁ স্বাস্তিক এটা, চাব পাৰে আপোনালোকে সেন্দুৰ দি পেলাই। এয়া আছিল এটা সৰু ভিডিঅ', আশা কৰিলোঁ ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। বিশ্বকৰ্মা পূজাৰ এটা সৰু ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ, আশা কৰিলোঁ ভাল লাগিল। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।